Hello everyone, welcome to my YouTube channel. Porian Rusi নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আমাৰো ভাল। এয়া দেখিছে আমি গোটেই জাগা যি ফুৰিবলৈ ওলাই আহিছো। ক'ত যাওঁ কি কৰোঁ সকলোখিনি আপোনালোকক দেখাই থাকিম। আজি আমাৰ লগত আহিছে বৌহঁত, দাদা বৌ সব আহিছে। তো আমি এফালে ফুৰিবলৈ গৈ আছো। ক'ত যাওঁ আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আমি এতিয়া আহি পাই গ'লোহি বৰঘাট বাইপাছ। ভাবিলোঁ ইয়াতে ৰখি পেলাই চাহ একাপ খাওঁ। চবেই চাহ তাহ খাই কৰি বহিলোঁ আৰু ফাইনেলি আমি আহি পাই গ'লোহি হোজাই। আজি আমি আহিছোঁ হোজাইলৈ, যিহেতু ইয়াতে দাদা থাকে। দাদাৰ ৰুমলৈ আহিছোঁ। কিন্তু এতিয়া আকৌ আমি ৰুম চিফ্ট কৰি আহি আছোঁ বেলেগলৈ। এয়া আমি শুইছোঁ এতিয়া। আমি মানে মুখ্য বিশিষ্ট অতিথি মই হৈ আছোঁ। ভাষণ সকলে মোকে দিবলৈ লগাইছে। গাড়ীৰ ভিতৰত মই একো ভাষণ দিব নোৱাৰিলোঁ, গতিকে আজি গোটেই ৰাতিটো মোকে ভাষণ দিবলৈ লগাইছে। এফালে একে আমাৰ ছাইডত দেখিছে কাঞ্চনজ্যোতি বৰা, তেখেতে মনৰ দুখতে সিফালে গৈছে। তেখেতৰ সুখৰ দিন আহি আছে। ভগৱানে কওক অহা বছৰ তেখেতৰ মুখত হাঁহি বিহিব, কিন্তু অন্তৰত দুখ থাকিব, কিন্তু মুখত হাঁহি থাকিব। এই আমাৰ সোণা ধুনীয়া হাঁহি আছে, অন্তৰত যিমানে দুখ নাথাকক মুখত হাঁহি বিহি আছে। বিয়া পাতি লোৱা কিয় পাতিলো মই বিয়া। কাঞ্চন আমাক সেইফালে দুগৰাকী ক'বই নালাগে, সিহঁতে ইনষ্টাগ্ৰাম ভিডিঅ' সিফালে দেখাই দিয়ে আকৌ। হে গাইজ, গুড মৰ্ণিং। আজি হৈছে নেক্সট মৰ্ণিং আৰু আজি আমি শোৱাৰ পৰা উঠিয়ে আহিছোঁ এয়া বগৰী পাৰিবলৈ। দেখিছে ইয়াতে বহুত বগৰী গছ আছে আৰু বগৰীবিলাক ইমান ধুনীয়া ধুনীয়া হৈ পকি আছে। চ' ভাবিলোঁ কেইটামান পাৰি পেলাই লৈ যাওঁ। সেইকাৰণে আমি গোটেইকেইটা উঠি আহিলোঁ বগৰী পাৰিবলৈ। ইফালে আমাৰ পোৱালিহঁত শুইয়ে আছে আৰু এয়া বগৰী ভৰাবলৈ মই মোনা এটা লৈ লৈছোঁ আৰু এয়া ৰক্তিম আহিছে দাৰ লৈ পেলাই পাৰিবলৈ। এইপিনে বগৰী পাৰি আছে আৰু এইপিনে বৌহঁতে বুটলি আছে, চাই আছে আৰু ময়ো বুটলি আছোঁ। দেখিছে কিমান বগৰী আৰু এয়া মই বগৰী বুটলি হাততে লৈ আছোঁ, এইফালে বৌয়ে বুটলি আছে। আৰু ৰাতিপুৱা এনেকৈ বগৰী বুটলা কিন্তু মজাই বেলেগ দেই। দেখিছে বৌয়ে দেখাই দিছে বগৰীখিনি। বগৰী বুটলি আমি লৈ যাম আৰু খাম। আপোনালোকে কোনে কোনে বগৰী খাই ভাল পায় ক'বচোন। বগৰী বিশেষকৈ খুন্দি লৈ ধনিয়া জলকীয়া নিমখ সানি লৈ খাবলৈ কি টেষ্টি ৰ'দত বহিলে। আপোনালোকে তেনেকৈ খাই ভাল পায়নে জনাবচোন। মই কিন্তু তেনেকৈ খাই বহুত ভাল পাওঁ। আৰু তেতিয়াহ'লে বগৰীখিনি বুটলি লওঁ। আৰু ইফালে ইয়াতে আছে ঔটেঙা গছ, ইফালে এইবিলাক কোৱাটাৰবিলাক আছে, চিটি বৰ্ডৰ কোৱাটাৰবিলাক আছে। ইফালে নতুনকৈ বনাই থকা হৈছে আৰু ইফালে আছে আমাৰ দাদাৰ ৰুমটো। ব'লক তেনেহ'লে আমি যাওঁ একেলগে। আৰু আমি আহি পাইছোঁহি। এইফালে আমাৰ পোৱালিহঁত শুইয়ে আছে। ইজনী গুণগুণ উঠি লৈ পেলাই কান্দি আছে আৰু আমি এতিয়া ওলাই কৰি ৰেডি হ'লোঁ। আমি আজি ভাবিছোঁ এতিয়া আকাশী গংগালৈ যাম বুলি। চ' ওলাই কৰি ৰেডি হৈছোঁ। এয়া গাড়ীত বস্তু ভৰাই থকা হৈছে। এইফালে আমাৰ বৌ ওলাই আহিছে। আমাক ইয়াত কষ্ট দি আৰু আমি আহি পাই গ'লোহি আকাশী গংগা। প্ৰথমতে লৈছোঁ আমি টিকেট। ইয়াতে টিকেট ল'ব লাগে গাড়ী পাৰ্কিঙৰ। 100 টকা দি টিকেটখন লৈ ল'লোঁ। লৈ পেলাই ভিতৰলৈ সোমাই আহি আছোঁ আৰু আমি আহি পাই গ'লোহি এয়া আকাশী গংগা ভিতৰত। প্ৰথমতে গাড়ীখন পাৰ্কিং কৰি লৈছোঁ। পাৰ্কিং কৰি পেলাই আমি যাম আৰু এইটো মানে পৰিৱেশটো দেখিছেনে কিমান ধুনীয়া। চাৰিওফালে ডাঙৰ ফিল্ড আছে, দোকান চোকান আছে। প্ৰথমতে যাওঁ, সেয়া কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এয়া আহি লৈ পেলাই দোকানত প্ৰথমতে কিনিলোঁ ধূপ বন্তি, যিহেতু মন্দিৰ আছে। চ' মন্দিৰত সেৱা কৰিবৰ কাৰণে ধুনীয়াকৈ ধূপ বন্তি লৈ ল'লোঁ আৰু লৈ পেলাই এতিয়া আমি যাম ভিতৰলৈ। আপোনালোককো দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। এয়া আমি এতিয়া সোমাই আহিছোঁ ভিতৰলৈ। আৰু সোমাই আহিয়ে শুনিলোঁ ইমান ধুনীয়াকৈ ভাগৱত হৈ আছে। শুনিয়ে সঁচাই মনটো ভাল লাগি গ'ল আৰু পৰিৱেশ শান্ত এটা পৰিৱেশ নহয়। আহি
দেখিলেই দেহ মন হাত পৰি যায়। আপোনালোক যোন আহে প্লিজ এবাৰ আহিব। ময়ো এবাৰ প্ৰথম আহিছোঁ আৰু সঁচাই ইয়াৰ পৰিৱেশটো বৰ মনোমোহা। যোন আহে প্লিজ আহিব। আৰু এইটো হৈছে মেইন গেটটো। গেটেদি আমি ইয়াত সোমাই আহিলোঁ আৰু ইয়াত ইমান যে বান্দৰ, সেইকাৰণে বস্তু আনোতে সাৱধান হ'ব, যিহেতু বহুত বান্দৰ আছে। আৰু এইফালে এই ঘৰটো দেখিছে, ইয়াতে ধুনীয়াকৈ ভাগৱত পঢ়ি থকা হৈছে। ভাগৱতৰ মাত শুনি মানে পৰিৱেশটো আৰু এটা বেলেগ ৰূপ লৈ লৈছে আৰু ধুনীয়া হৈ গৈছে। আমি মন্দিৰত ধুনীয়াকৈ ধূপ চাকি জ্বলালোঁ, জ্বলাই পেলাই সেৱা কৰি ওলাই আহিলোঁ। আৰু এইফালে এটা আছে জুৰি, ইমান ভালকৈ ধৰিব পৰা নাই। সেৱা চেৱা কৰি আমি ওলাই আহিলোঁ। এতিয়া আমি যাম ঘৰলৈ আৰু ধুনীয়াকৈ হাতত প্ৰসাদ চসাদ লৈ আহি আছোঁ। তাৰপিছত ওচৰতে দেখিলোঁ এখন ফুলিৰ দোকান। নোচোৱাকৈ কেনেকৈ থাকোঁ, যিহেতু মাইকী মানুহবিলাক বা আৰু ফুলিৰ দোকান দেখিলেনো কেনেকৈ নোচোৱাকৈ থাকিব পাৰি, সেইকাৰণে ওচৰলৈ আহিলোঁ। আহি পেলাই চালোঁ দুযোৰমান ফুলি, ভাল লাগিলে, যিকেইযোৰ ভাল লাগিলে সেইকেইযোৰ ল'লোঁ। লৈ তাৰপিছত এইফালে আহিলোঁ। এইফালে দোকান কিছুমান বন্ধ হৈ আৰু কিছুমান খোলা আছে, তাকে চালোঁ। তাৰপিছত তাতে এখন পাৰ্কৰ নিচিনা সৰুকৈ বনাই থোৱা আছিলে। ইহঁত দুটাক লৈ আহিলোঁ দেখাবলৈ, পোৱালিহঁতক। তাৰপিছত ছাইডতে আছে এইটো পুখুৰীৰ নিচিনা, তাতে চুইমিং কৰা ফেচিলিটিও আছে। চুইমিং নহয়, ব'টিং কৰা ফেচিলিটিও আছে। যিসকলে ভাবে ব'টিং কৰোঁ বুলি তেওঁলোকে কৰিব পাৰে। আৰু আমাৰ ঋষি দেখিছে একদম চশমা পিন্ধি পিষ্টল লৈ পূৰা চাল দি আহি আছে। আৰু আমি আহি এতিয়া পালোহি ৰেং বেং। যিহেতু সময় হ'ল, চবৰে ভোক লাগিছে, সেইকাৰণে কিবা এটা খাবৰ কাৰণে সোমালোঁ ৰেং বেঙত। ইফালে আমি খাব লৈছোঁ ভাত। আৰু আজিকালি আমাৰ ঋষি ডাঙৰ হৈছে যে, সেইকাৰণে চব সদায় সি নিজে নিজে খাবলৈ বিচাৰে। ইফালে এয়া খাই আছে পৰিহঁতে, আৰু ইফালে খাই আছে ৰক্তিমহঁতে। হে গাইজ, এতিয়া হৈছে ৰাতি। আমি গ'লোঁ ঘৰলৈ গৈ পেলাই কাপোৰ কানি চেঞ্জ কৰিলোঁ ধুনীয়াকৈ। কৰি লৈ আকৌ আমি এতিয়া ওলাই আহিছোঁ আকৌ ক'ৰবালৈ যাবলৈ। ক'ত যাম আপোনালোকক জনাম বাৰু। প্ৰথমতে আমি আহিছোঁ এয়া পাম্পত, তেল চেল ভৰাই কৰি লওঁ, তাৰপিছত ক'ত যাম কৈ আছোঁ ব'লক। আকৌ আমাৰ পাৰ্টি ষ্টাৰ্ট হৈ গ'ল যাবলৈ। আমি এতিয়া যাম গুৱাহাটীত থাকিমগৈ গৈ। চ' ক'ত যাওঁ কি কৰোঁ আপোনালোকে নেক্সট ব্লগত দেখিব। চ' নেক্সট ব্লগ চাই থাকিব। আৰু যদি এইটো ভিডিঅ' চাই ভাল লাগিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। বাই।